যাযাবৰ বৰ সুন্দৰ নাম। সৰুতে বুজাই নাছিলোঁ যাযাবৰীৰ এটা চৰিত্ৰ চকুৰ আগত সৰুৰে পৰা ডাঙৰ হোৱালৈকে দেখি আহিলোঁ। ইমান সুন্দৰভাৱে যাযাবৰী জীৱন এটা কটালে। সৰুতে ভাবিছিলোঁ আৰে অসমৰ পৰা কলকাতাত আহিলে সাংঘাতিক সংগ্ৰামী জীৱন এটা। কলকাতাত যেতিয়া দেখিলোঁ চব গানবিলাক বঙালী হ'ল। বঙালী হোৱাৰ পিছতে শিৱদাস বন্দ্যোপাধ্যায়, মিণ্টু মুখাৰ্জী নামি চব গুণি গানি অনুবাদ কৰিলে, ইমান ধুনীয়াকৈ হ'ল। এটা সময়ত দেখিলোঁ ভূপেন দা ব্যস্ত আৰু কলকাতাৰ জীৱনটোত। তাৰপিছত হঠাৎকৈ এদিন দেখিলোঁ মুম্বাইলৈ লাহেকৈ গৈছে দেখোন। ক'ৰবাৰ লতা মংগেশকৰ, উষা মংগেশকৰ, মুকেশ, মহম্মদ ৰফি, তাৰপিছতে কিশোৰ কুমাৰ, সকলোকে লৈ পেলাই আকৌ দেখোন সেইবোৰ গানেই আকৌ হিন্দী ট্ৰান্সলেশ্যন কৰিলে, গুলজাৰ কৰিলে, পণ্ডিত নৰেন্দ্ৰ শৰ্মাজী কৰিলে। এনেকুৱা বিখ্যাত মানুহে চবেই ট্ৰান্সলেশ্যনত আহি গ'ল। যি নহওক তেতিয়া ভাবিছিলোঁ কিনো দৰকাৰ পৰিছে, ইমান সুন্দৰকৈ শান্তশিষ্টভাৱে এখন জীৱন চলি আছে, আকৌ যায় কিয় দৌৰি ত'ত। তেতিয়া ডাঙৰ হ'লোঁ, তেতিয়া বুজি পালোঁ নহয় এয়া বিশ্বৰ দৰবাৰলৈকে ভূপেন দা অসমখনক লৈ গৈ আছে। তেতিয়া বুজি পালোঁ অসমখনৰ ওচৰত বিশ্বক অনাটো পচিবল নহয়, সেইকাৰণে অসমখনক বিশ্বৰ দৰবাৰত লৈ গৈ আছে। আৰু হয়, যেতিয়া মুম্বাইত গৈ পেলাই ছেটেল কৰিলে, যেতিয়া হিন্দী ছবি জগতখনত কাম কৰিলে, তেতিয়া দেখিলোঁ পৃথিৱীয়ে আঁকোৱালি ল'লে। সেনেকৈ এখন নিজৰ দেশক মানুহ কিমান ভাল পাব লাগিব যে সেই ভালপোৱা লৈ তেওঁ ঘূৰি ফুৰিলে যাযাবৰৰ নিচিনা। সঁচাকৈ যাযাবৰ শব্দটো ইমান বেছি মোক এট্ৰেক্ট কৰে। আৰু আজি নেকিমহঁতৰ এই প্ৰডাকশ্যনটোত যে যাযাবৰ নাম দিছা, আই এম হেপ্পী, খুব ভাল লাগিছে মোৰ যাযাবৰ নামটো। গতিকে ভূপেন দাৰ জীৱনৰ কথাবিলাক তেনেকৈ আছিল। আৰু ভূপেন দাক সদায় অসমখনক ভাল পাই পেলাই নিজৰ পাৰ্চনেল বুলোতে যেতিয়া দেখোঁ দিল্লীত জনতা ভৱনত গৈ পেলাই এটা প্ৰাইজ লয়, এৱাৰ্ড এটা গ্ৰহণ কৰে, হয়তো ভূপেন্দ্ৰ সংগীত হৈছিলে, ৰবীন্দ্ৰ সংগীতৰ পিছত ভূপেন দা পাইছিলে ভূপেন্দ্ৰ সংগীত। সেইবিলাক কথা নিউ জেনেৰেশ্যনে জানিব লাগে আচলতে, সেইকাৰণে মই শ্বেয়াৰ কৰি দিছোঁ। ভূপেন্দ্ৰ সংগীত যেতিয়া কৰিলে তেতিয়া ভূপেন দা মোটামুটি অসুখীয়া, ইমান ভাল গাত নাছিলে শৰীৰটো, কিন্তু যি নহওক কল্পনা আৰু মই লগত গৈছোঁ, পঢ়িছোঁ, দেখিছোঁ। সেয়া প্ৰতিভা দিলে তেতিয়া আমাৰ প্ৰেচিডেণ্ট আছিলে। যি নহওক যেতিয়া ভূপেন দা উভতি আহিছোঁ ভূপেন দাক লৈ পেলাই, তেতিয়া গাড়ীত মই এটা প্ৰশ্ন কৰিছিলোঁ যে ভূপেন দা আজি তোক কেনেকুৱা লাগিছে? মই বৰ্জনা হ'লেও তই বুলি কৈছিলোঁ, অধিকাৰ দিছিলে ভূপেন দাই। ঘৰৰ সকলোৱে যেনে ককাই ভনীয়েকে চবে তই বুলি কয়, ময়ো তেনেকুৱা বৰ্জনা হ'লেও মই তই বুলি মাতিছিলোঁ ভূপেন দা মোক তই বুলি মাতিছিলে। ভূপেন দাক তোক কেনেকুৱা লাগিল আজি? মই ভাবিছিলোঁ পাৰ্চনেলি চাগে ক'ব যে সাংঘাতিক ভাল লাগিছে আজি যে ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ পিছত এটা হেৰি পাইছে, সন্মান পাইছে। আৰু কিন্তু একো নক'লে, অলপ সময় মনে আছে, তাৰপিছত কৈ দিলে মোৰ এনেকুৱা লাগিছে মই অসমখনৰ যিটো সাংস্কৃতিক মঞ্চ, মই আজিকালি কওঁ ল'ৰা ছোৱালীক সেইটো মই এটা ঢাপ উঠাই দিলোঁ। মানে ইণ্টেলেকচুৱেলৰো কোনখিনি সীমা যে আজি অসমৰ সাংস্কৃতিক মঞ্চখনক মই এক ঢাপ উঠাই দিলোঁ। নিজৰ একো নাই তাতে, অসম। তো মই ভাবিব পাৰোঁ যে অসমখনক কিমান ভাল পাব পাৰে এগৰাকী ব্যক্তিয়ে, যিগৰাকীয়ে এনেধৰণৰ কথা বক্তব্য আগবঢ়াব পাৰে। তেতিয়া কল্পনাই মোক কোৱাটো মনত আছে, মোক কৈছিলে যে এই যে ইণ্টাৰভিউ ল'ব আহে, কিনো কথাবিলাক শুই থাকে, শাক খায়নে, ভাত খায়নে, কি খায়, অমুক খায় তমুক খায়, এনেকুৱা প্ৰশ্ন কৰিব লাগে, য'ত উত্তৰবিলাক এনেকুৱা ভাল উত্তৰ এটা হ'ব লাগে, হয়নে নহয়? তই যি নিজৰ যিটো তই সুধিলি, তে সেইবোৰ দেখিছোঁ। আৰু কি ক'ম, মানে এই নিউ জেনেৰেশ্যনটো মই ভাবোঁ সঁচাকৈ মোৰ জীৱনতো যেনেকৈ এটা বটবৃক্ষৰ দৰে আছিলে। যিকোনো কথা, যিকোনো সমস্যা, যিকোনো প্ৰব্লেম ফোন এটা কৰিলেই হয়, ভূপেন দা এইটো কাজিয়াও কৰিছোঁ ধাৰ কাজিয়া কৰিছোঁ, কিন্তু মই জানিছিলোঁ যে মোৰ পিছফালে আছে কোনোবা এজন। সেইকাৰণে সেইটোকে বহুত বেছি মিছ কৰোঁ ভূপেন দাক। কিন্তু মই ভাবোঁ নতুন জেনেৰেশ্যনৰ কাৰণে তেখেতে যি দি গৈ
সেয়া কৈ শেষ কৰিব নোৱাৰি চবেই আজি অজয় কোৱাৰ দৰে যে সকলোৰ কাৰণে সকলো পৰিৱেশ সকলো পৰিস্থিতিৰ কাৰণে দি থৈ গৈছে আজিৰ যুগত কিমান প্ৰাসংগিক নহয় আমি অসমীয়া নহওঁ দুখাই গাম নে আমি কা আমাৰ আন্দোলন হৈছে তাতো আমি কৰিছোঁ আহা ওলাই আচ্ছা এতিয়া এনেকুৱা এটা পৰিৱেশতো ভূপেনদাৰ কত গান আছে মানুহে মানুহৰ বাবে আছে নহয় তেনেকুৱা ধৰণৰ কত আছে প্ৰত্যেকটো পৰিস্থিতিত ভূপেনদা গান কৰি গৈছে গতিকে আমাৰ মানে কি বুলি ক'ম আৰু আমাৰ ভঁৰালখন ভৰাই থৈ গৈছে একদম চকী কৰি থৈ গৈছে আমি একো মিছ কৰিব লগা নহয় প্ৰতিটো পৰিৱেশত আমি জানো এইটো গান গাব লাগিব আমি এইখিনিতে হয়নে সেইটো হ'ল কথা গতিকে আমাৰ পিতৃস্বৰূপ বুলি কৈছোঁ হয় ঠিক একদম মানে মই সেইকাৰণে কৈছোঁ যে নিকি ভট্টে এইটো সুন্দৰ এটা পদক্ষেপ হাতত লৈছা বাকী এই যে ক'লোঁ এই যে বাহিৰলৈকে ভূপেনদা লৈ গ'ল এতিয়া শানক গোৱাইছা ধৰা কথাটো কৈছোঁ সকলোকে যে একগোট কৰিছা এই জেনেৰেশ্যন আগৰ মুম্বাই যিমান পাৰা যায় আৰু সকলোৱে যদি এনেধৰণে গৈ থাকোঁ আমি তেতিয়া আমি জানিম যে আমি সঁচাকৈ সফল আৰু আমি কিবা এটা কৰিলোঁ তেখেতৰ কাৰণে সেইকাৰণে তোমালোকে সুন্দৰ এটা চিন্তা কৰিছা এই চিন্তাটোৰ কাৰণে মই ধন্যবাদ দিছোঁ তোমালোকক আৰু মইতো সদায় কওঁ মই মোৰ সৌভাগ্য যে মই এনে এজন ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলোঁ নে অকল আৰু একদম ছোৱালীৰ দৰে আছিলোঁ কাৰণে সেই ভৰিখন পিটিকি দিয়াৰ পৰা মূৰটো মালিচ কৰি দিয়াৰ পৰা চব মিঠু এইবিলাক কৰিয়েই শুব যাবি দেই সাহিত্য সভাৰ যেতিয়া হেৰি লিখিছে সভাপতিৰ ভাষণ তেতিয়াও সেই আসনখন ঠিক কৰি দিয়াৰ পৰা আৰম্ভ কৰি পেলাই সকলো কথা মানে জড়িত হৈ আছিলোঁ শিকিলোঁ বহুত শিকিলোঁ সেইকাৰণে ভূপেনদাৰ কথাৰে ভূপেনদাৰ গানেৰে ভূপেনদাৰ অভিব্যক্তিৰে ভূপেনদাৰ এই যে কথা ক'বলৈ যাওঁ যেতিয়া সুধোঁ তই ইমান সুন্দৰকৈ কথা কওঁ কেনেকৈ কওঁ য'ত যাবি পৰিৱেশটো চাবি তেতিয়া তোৰ মনটোৱে কি কৰে সেইখিনিকে ক'বি সেইটো বক্তৃতা নহয় সেইটো তোৰ অনুভৱ হৈ গ'ল নহয় চিম্পল ঐ তই ইমান ভালকৈ গান কেনেকৈ লিখ সুৰটো মাথাত আহে নহয় কলমেৰে ওলাই যায় বোলে দেই কথাখিনি কথাবিলাক কিবা মেজিকৰ নিচিনা লাগি যায় হা তো মই আজিকালি ৱৰ্কশ্বপ কৰিব গ'লেও চবকে কওঁ আজিও অকণমান শ্বেয়াৰ কৰিলোঁ ঠিক আছে কিন্তু এনেকুৱা ধুনীয়া এটা কাম কৰাৰ পৰা আকৌ এবাৰ টীমটোক মই ধন্যবাদ জনাইছোঁ সকলোৱে বহুত কষ্ট কৰিছা যেন অনুভৱ হৈছে মোৰ আৰু চবতকৈ ডাঙৰ কথা হৈছে এইটো ভাবা চিন্তা কৰা আবৃত্তি কৰিছোঁ ইমান ধুনীয়াকৈ তোমালোকে অভিনয় কৰিছা গায়ত্ৰী কি ক'ম আৰু ভাল গায়েই মই যিমান পাৰোঁ মই নতুন ল'ৰা ছোৱালীলৈ কাম কৰিব ভাল পাওঁ কৰি থাকোঁ আজি জয়ন্ত হাজৰিকাৰ কিবা এটা পাতিলেও ইহঁতি গায় ভূপেনদাৰ কিবা এটা কৰিলেও মই চবকে লৈ যাওঁ গতিকে আৰু গগনাশ্ৰম হতেতো সমাজৰ কাম কৰিয়ে আছে তাক কি ক'ম অজয়তো কথাই নাই চবেই চিনি পায় বাকীও যিসকলে মই নাম লোৱা নাই কিন্তু সকলোকে মই কৈছোঁ এই এনাৰ্জি এই স্পিৰিট এই চিন্তা সদায় ৰাখিবা মোৰ সম্পূৰ্ণ আশীৰ্বাদ আছে আৰু যেতিয়া যি কামত লাগে মাতি ল'ব গুৱাহাটী হ'ব ঠিক আছে